ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী হৈ গদা পানী মই যদি তায়ো ডালিমি পাহাৰৰে কাহ বেকা বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে চকুতে চকু এৰি হ'ল চিনাকি হৈ গদা পানী মই যদি তায়ো ডালিমি হাই মাক চকলাই মোৰ ওপৰত গান মাৰাটো শুনিয়াই হাও ফালা কৰি দেখোনাই মোৰ ওপৰত গান মাৰছে তই তে মাৰিবা নৰি নেকি গান তইহে গান মাৰিব পাৰা নেকি আমি নৰো নেকি গান মাৰিবা হা গান মাৰিবা তই পাৰা মই নৰা বুলি কোৱা নাই কিন্তু তোৰ গান মোৰ দৰে শুন নহয় বৰ সুদ দে সি গানৰ দে হেলা বাদ দিয়া তই ক'ক যাবা আহিছা ভাই ক'ক যাবি মানে মোৰ এটা ছাগাল হেন্দিছে পাকৰি পাত কাটি পাইছোঁ জমি দিছে ভাই এদিন বসছি বাউদা তোৰ আমাৰ দৰে বিন্দাছ ঘূৰিব লগা হ'লে কপাল লাগব তোৰ হয় দে ভাই হয় তই এতিয়া তহঁতৰ ঘৰৰ এটা চলি তই খুজিছা আমি এতিয়া ভাত নাবনাই এনেকৈ ছাগাল তাগাল লাৰি হ'লেও ভাতকেইটা কিবাকৈ উলিয়াব লাগিব আৰু ভাই আমি যা মোৰ লগত তই লেকচাৰ মাৰিব নালাগে তই আৰু ভাত পাব নহয় ঘৰত যা হ'ব দে তই মোক ঠাট্টা কৰিব নালাগে হ'ব দে যাওঁ দে মই এলাও জীৱন বুলি কইনা ঘণ্টা হাই তহঁতৰে ভাল দে গুৱাহাটীত থকা ইনকাম কৰি আছা পইচা পাতি আমাৰ হ'ল ফুটা কপাল নকবি দে ভাই ভাল নহয় দে আমাৰো আমিও কেতিয়াবা তেল নাপাই পেলাই ভুকুৰা পৰি থাকোঁ দে ফফলা কাণটো ফাটা লেকচাৰ দিব নালাগে দে কিবা খুৱাব লাগিব বুলি তই নহয় দে ভাই গুৱাহাটীত থকা গেলাহে গম পাই ঘৰেদি যোৱা গেলাই তহঁতে কি বুজবি গাঁৱত থকা মানুহ তহঁতেও ভাই পইচা লাগিব পাই কটিৰ গু হৈছা শিখৰ এটা খোৱা যোগ্যতা নহয় তহঁতে ভাই নকবি দে আমি কি হালাতত থাকোঁ গুৱাহাটীত কাম কৰা গেলাহে জানে বাহিৰত নিমখৰ অৱস্থা দেহাৰ বা কি অৱস্থা তহঁতে কি বুনবি পিছে আৰু গুৱাহাটীত কেনে যাবি গুৱাহাটীক যাম মানে গুৱাহাটীক দুদিনমান নাযাওঁ ৰ 8 তাৰিখে ফাংচনখন আহিল না আমাৰ প্ৰিয়ংকা বাইদেউ আহিব তাতে ফাংচনখন চাই পেলাই যাম বুলি ভাবিছিলোঁ আৰু ভাই 8 তাৰিখে যি নাৰায়ণপুৰত ফাংচন আছে মই পাহৰিয়ে গৈছিলোঁ ভাই মনত কৰি দিছে বৰ ভাল কাম কৰিছে ভাই যাব লাগিব ওলবি চব ভাই নাযাৰ আৰু কিবা কথা আছে ময়ে বস্তাৰে যাব লাগিব ফাংচনত টেনচন ভাই তোক এটা কথা কওঁ মই তই কিন্তু কাৰো আগত নকবি ভাই নকওঁ দে ভাই কি কথা ভাই মই এটা আপি চাইছিলোঁ ভাই মাৰক চকলাই কতাই ক'ত বুলি কওঁ ভাই ইনষ্টাগ্ৰামত লগ পাইছিলোঁ নাৰায়ণপুৰত ঘৰ বোলে ফাংচনক লাগি যাব দিছি ৰ লগ কৰবা তই কিন্তু লগৰ কেইটাক নকবি আৰু তোক তাতে কিবা খুৱাম দুয়ে একলাই যাম লগ কৰবা মজা নকওঁ দে কাকো মই ভাই কিন্তু এটা চৰ্ত আছে মই ইয়াতে যি খাওঁ সেই খুৱাব লাগিব কিন্তু তই দে হ'ব দে খাৰ মাথা মাৰিব নালাগে দে যি খা খুৱাম দে তোক মই তাতে দে য'তে যো ভাই মই চুলতানৰ তাকে যাব লগা কাম আছে ৰ এটা মোৰ দে যো ভাই যো বাউদা সিনে তোক মই আপিটো জকাবা হাক দে তই জকাইছিলি কেনে মাৰি দিছি সিনে মোক মাৰছি তই আগবাঢ়ি অলপ যাব নোৱাৰিলি তই বন্ধু মোৰ তাকো মই চাঞ্চত পনাই চাই ল'ম তাকো মই কি চাবি তই বাঘৰ লেঙুৰে দিয়া কাণ খুজি দিছে মৰবি ৰয় মই ভাবছিলো তাইক পতাম মই তাইক নপতাও এতিয়া মই বইনাকক লাইন মাৰিম এতিয়া ভাই কৰপা আহিলাই তোৰ ইমান হিম্মত ফাইল বৌ আছা ভালা কৰি ইমান টেমি মাৰি কথা নকবিয়ে মই যদি নম্ৰো তো দেখা পাবি যা মই কি বস্তু ফালা মুখখানেদি যে কৈছো মই কৰি এৰিম চুলতানক এনে জকে নমৰিবি যা দেখা পাম যে বেটা চখেৰ বইনাকক লাইন মাৰা দিব মই একচা গম পালি আশা যি দে দিব যা মোক পাছত চাই ল'ম যা যি হৈ দেখা যাব কিয়াই ঢকৰা মানে কি কৰি আছা দুয়ে কি কৰিবি আছোৰা নাই ভাইয়াত ফাংচন আহিল দেখো কিবা প্লেন কৰছে না জ্বৰ প্লেন মোৰ কোনবাই নাই হৈছে মই চখেৰ বইনাকক পতে এৰিম ফাংচনৰ দিনাই বৰ বইনের পিতা কি কয় চখের বইনাকক লাইন মারবি তই জমে দিছে ভাই যি কলে ভাই মোর আগত বেলেগর আগত এলা কথা নকবি চখে শুনলি কঠি লাল কৰি ফেলব তোর লাল করবে তা কিবা বাকি আছে নেকি কষিয়ে যাক লাল কি শুনুৱে ভাইয়া সঁচাই নে কিয়া কথাটো ভাই টেনচন মোক ঠাট্টা কৰি হাঁহি ফেলে কথা নকবি দে সিদিনা দেখো চখে মোক মাৰা তহঁতে গমে পা মই ভাই বইনাকৰ লগত লৈ কথা পাতি আছিলো চখে আহি পেলাই মোক মাৰিব নালাগিছিল নহয় মোক ভালকে ক'ব লাগিছিল সেইকাৰণে মই লগৰ চবৰ পাৰ হৈ গৈছো চালা মই সেইকাৰণে চখে বইনাককে লাইন মাৰিম খুনকা বদলা খুনে ল'ম মই ভাই চুলতান মই নহয় তাৰ লগত মাৰা মাৰি নালগিবি মই থাকাত লাগবি সি মোক হ'লেও ভয় কৰে দেচোন নহ'লে তো কোনোবাই আকে মোক মাৰি ফেলব বা আছা হ'ব দে মাৰিব সি মোক তাৰ গাত তেজ আছে মোৰ গাত পানী আছে চাই ল'ম মই মাক চকলাই সিদিনাখনে কি চানাছিলি নেকি তাক নাৰায়ণপুৰ হাইস্কুল খেলপথাৰত এইবাৰ ফাংচন তাতে আৰু মই ভলেণ্ডাৰ টাৱা দিম নে এক চকলা এইবাৰ টেনচন হাতক এইবাৰ দেখে দিম মই মোৰ কিমান পাৱাৰ কোনোবাই যদি কিবা কৈ মোক এইবাৰ সোমবাই নেদামে এক চকলা এইবাৰ তালা লাগে দিম বাল
দাদা দিনতে সপান দেখছা নেকি তই পাগলা থাগলা হলি নেকি তই হা মেক চকলা কি বইপাৰ হলি তই আই মই কি অপান দেখলো আই তই ধোৱা আকলা আকলি কিবা বকি আছা মই ভাবিলো তই সপানে দেখছা নেকি সেইটোহে কথা এই নাৰায়ণপুৰৰ ফাংচন আছে যি তাতে মোক ভলেণ্টাৰ পাতিছি তই গম পা নাই নেকি তাতে অলপ সহায় কিনকে কি কৰিব লাগে অলপ চিন্তা চৰ্চা কৰি আছো ৰ মই মইনা ডাঙৰক কেনেকে কথা ক'ব লাগে তই শিকা নাই নেকি যা যা অলপ চাল হৈয়া তই যা তই কি জানিবি বেটি নাৰায়ণপুৰৰ ফাংচনখনৰ কাৰণে মই কিমান এক্সাইটেড হৈ আছো মইহে জানো নাৰায়ণপুৰৰ ৰেখা বেকা বাটেৰে গাড়ী চলাই ফাংচন চাম আজামে দে মইনা চকুতে চকু পৰি হ'ল চিনাকি নাৰায়ণপুৰৰ ধুনীয়া ছোৱালীজনী গদা পানী মই যদি তাইও ডালিমি